প্ৰিয় বন্ধুসকল, এই পৃথিৱী যেতিয়া শেষ হ'ব তেতিয়া আমাৰ শত্ৰু কোন হয় আৰু আমি তাক কেনেকৈ চিনিব পাৰিম? আহক আমি এই বাক্যটো লৈ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, যদিহে আপুনি প্ৰকৃত ঈশ্বৰক জানে তেনেহ'লে আপোনালৈ ঈশ্বৰৰ প্ৰতিজ্ঞা আছে। কাৰণ আমি ঈশ্বৰৰ বাক্যত পাওঁ দানিয়েল 11:32 আৰু খুচামতি বাক্যৰ দ্বাৰাই তেওঁ নিয়ম লংঘনকাৰীবোৰক ভ্ৰষ্ট কৰিব, কিন্তু যি প্ৰজাবিলাকে নিজ ঈশ্বৰক জানে তেওঁবিলাক বলৱন্ত হৈ কৃতকাৰ্য হ'ব। প্ৰভুৰ পুনৰুত্থানৰ পিছত যেতিয়া পশুটোৱে নিজকে ঈশ্বৰ বুলি কৈ নিজকে জেৰুজালেমত প্ৰতিষ্ঠা কৰিব, তেতিয়া আপুনি জানিব যে সি পৃথিৱীৰ সকলো মানুহকেই তাৰ চিন বা চাপ হাতত বা কপালত ল'বলৈ বাধ্য কৰিব। বহুতে আকৌ স্বইচ্ছাই এই চাপ গ্ৰহণ কৰিব, আনকি কোনোৱে নজনাকৈ এই চাপ গ্ৰহণ কৰিব। এনে চাপ লোৱাৰ ভৱিষ্যত ব্যৱস্থা হ'ব তাক ইতিপূৰ্বে অনুমান কৰিব পৰা গৈছে। আমি আজিকালি পৰিচয় পত্ৰৰ প্ৰচলন বেছিকৈ হোৱা দেখিবলৈ পাইছোঁ। আমি এতিয়াই দেখা পাইছোঁ যে মানুহবোৰ হাতত ইতিমধ্যে এই নম্বৰৰ টেটু কৰাই লৈছে। আৰু আমি ঈশ্বৰৰ বাক্যত পাওঁ 2 থেছালনিকীয়া 2:3-4 তোমালোকক কোনোৰূপে ভুলাবলৈ কাকো নিদিবা, কিয়নো আগেয়ে সেই ধৰ্মত পৰিত্যাগ উপস্থিত হ'ব আৰু বিনাশৰ পুত্ৰ সেই পাপ পুৰুষ প্ৰকাশিত হ'ব। সি বিৰুদ্ধী হৈ সকলো ঈশ্বৰ নামধাৰীতকৈ আৰু পূজ্য পাত্ৰতকৈ নিজকে ওখ কৰে, এনেকৈ ঈশ্বৰৰ মন্দিৰত বহি নিজকে নিজে ঈশ্বৰ বুলি দেখুৱায়। প্ৰিয় বন্ধুসকল, শয়তানৰ এনে পৰিকল্পনা আছে যাতে সি গোটেই পৃথিৱীকেই তাৰ আৰাধনা কৰিবলৈ তাৰ চৰণতলে আনিব পাৰে। খ্ৰীষ্ট বিৰোধীজনে নিজকে প্ৰকৃত খ্ৰীষ্ট বুলি দাবী কৰিব। সি নিজকে বহুবোৰ সমষ্টিৰে গঠিত ঈশ্বৰ বুলি প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিব। খ্ৰীষ্ট বিৰোধীজনৰ কাৰ্যকলাপবোৰ মন কৰক, কাৰণ সি জেৰুজালেমত স্থিতি ল'ব। শাস্ত্ৰত তাক মিছা ভাৱবাদী বুলি উল্লেখ কৰিছে। সি ব্যৱহাৰত তেনেই ধৰ্মপৰায়ণ সাধকৰ দৰে, কিন্তু দেখা যাব যে সি এজন পাৰদৰ্শিতাপূৰ্ণ অৰ্থনীতিবিদ আৰু বিত্তীয় বিশেষজ্ঞ। সি মিছা ভাৱবাদীজনে মানুহবোৰক সেই জন্তুৰ উপাসনা কৰিবলৈ আৰু তাৰ চাপ হাতত বা কপালত ল'বলৈ বাধ্য কৰাব। সি আকাশৰ পৰা জুই আৰু বৰষুণ নমাব পাৰে, হ'লেও তাৰ আচৰিত কাৰ্যত ভুল নাযাব, কিয়নো এনেবোৰ কাৰ্যৰ দ্বাৰা সি গোটেই পৃথিৱীকে মানুহবোৰক ভুলাবলৈ যত্ন কৰিব। এটা সময়ত সি নিজেই সেই জন্তুৰ সৈতে ধ্বংস পাব। সেই জন্তুৰ নম্বৰৰ বিষয়ে সতৰ্ক হওক, সেই নম্বৰ হৈছে 666। প্ৰিয় বন্ধুসকল, জন্তুটোৰ নম্বৰ গ্ৰহণ কৰাৰ পৰা যে কিমানবোৰ সুবিধা হ'ব তাক দৰ্শাই বহুবোৰ উপদেশ আৰু আদেশ জাৰি কৰা যাব। কোনোৱে ক'ব ইয়াতনো কি ক্ষতি, সাধাৰণ এক নম্বৰ হাতত ল'লে এনে কিনো বিপদ হ'ব পাৰে। তেওঁবিলাকে ক'ব ই মাথোন এক অৰ্থনৈতিক নম্বৰ। যদিহে আপুনি এজন দাগী লোক নহয় তেনেহ'লে ইয়াৰ বাবে কিয় ভয় খাব লাগে? পৃথিৱীৰ লোকবিলাকে তেনেদৰেই ক'ব। কিন্তু হে মোৰ বন্ধুসকল, মনত ৰাখিব যে সেই নম্বৰ গ্ৰহণ কৰা মানে হৈছে শয়তানৰ শিষ্য হোৱা। আপুনি আন যিয়েই নকৰক লাগে কেতিয়াও শয়তানক সেৱা বা পূজা নকৰিব, আনকি তালৈ উৎসৰ্গ কৰা কোনো মিঠাইৰ টুকুৰাও গ্ৰহণ নকৰিব। সেই মিছা ভাৱবাদীৰ আচৰিত কাৰ্যবোৰৰ বাবে যেন আপুনি ভুল নাযায় তাৰ বাবে সাৱধান থাকিব, কিয়নো সি ধূৰ্ততাৰে ভাল লোকৰ বেশেৰে নিজকে থাকিব আৰু একনায়কজনে যে শয়তানৰ লোক তাক জানি থওক। গতিকে তাৰ চাপ আপোনাৰ শৰীৰত কোনো অংশতেই নল'ব, কিয়নো তাকে কৰিলে আপুনিও তাৰ সংগী হ'ব আৰু তাৰ লগত ধ্বংস পাব। চাপ নোলোৱাৰ বাবে আপোনাক যদি বন্দীশালত থোৱা যায় বা গুলীয়াই হত্যাও কৰে তথাপি ভয় নকৰিব। শয়তানে কেৱল শৰীৰকে শাস্তি দিব পাৰে বা ধ্বংস কৰিব পাৰে, কিন্তু আত্মাৰ ওপৰত তাৰ কোনো ক্ষমতা নাই। ঈশ্বৰকহে আপুনি ভয় কৰা উচিত, কিয়নো তেওঁ শৰীৰ আৰু আত্মা উভয়কে নৰকত নিক্ষেপ কৰিব পাৰে। প্ৰিয় বন্ধুসকল, সেই সময়ৰ পূৰ্বেই আপুনি পৰিত্ৰাণপ্ৰাপ্ত পোৱা হ'লে আপুনি স্বৰ্গত আনন্দৰে থাকিব পাৰিলেহেঁতেন, কিন্তু আপুনি পুত্ৰক অৱমাননা কৰিলে, আপোনাৰ অন্তৰলৈ তেওঁক আহ্বান নকৰিলে। আপুনি পাপতে থাকিবলৈ ভাল পালে, আপুনি নিজ অভিলাষ পূৰণৰ বাবে ব্যস্ত থাকিল। ভাৱ যেন এই পৃথিৱীৰ সুখ লাখ বিলাস ঐশ্বৰ্যৰে সৈতে বন্ধুত্ব কৰিলে। আপুনি মাংসৰ অভিলাষ, চকুৰ অভিলাষ, জীৱনৰ গৌৰৱ গৰিমা আদিক যীশুখ্ৰীষ্টতকৈ বেছি প্ৰাধান্য দিলে। দেখা গ'ল যে শেষ সময়ত পুনৰুত্থানৰ কালত আপুনি বাদ পৰি ৰ'ল। আপোনাৰ সেই সময়ত যেই নঘটক কিয় আপুনি শয়তানৰ পথৰ পৰা আঁতৰি আহক, কিয়নো সেয়া ধ্বংসৰ পথ। যিসকলে সেই সময়ত পশুৰ চাপ গ্ৰহণ কৰে সেই সকলোবিলাকেই সেই জুইত অনন্তকালৰ বাবে দিনে ৰাতিয়ে কষ্ট পাই থাকিব। যদিহে আপুনি সেই পশুৰ চাপ লয় তেনেহ'লে আপোনাৰো সেই শেষ অৱস্থা হ'ব। কিন্তু যদিহে আপুনি খ্ৰীষ্টত ধৰি ৰাখে, তেওঁৰ ওপৰত আপোনাৰ যি আস্থা তাত যদিহে স্থিৰ থাকে, তেনেহ'লে সেই সময়ত আপোনাৰ বাবে ঈশ্বৰৰ এক প্ৰতিজ্ঞা আছে। কাৰণ আমি পবিত্ৰ বাইবেলত পাওঁ দানিয়েল 12:1-2-3 সেই কালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোঁতা মহাৰক্ষক দূত মিশাইল উঠি থিয় হ'ব, আৰু কোনো জাতি উৎপন্ন নোহোৱা কালেৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই এনে সংকটৰ কাল হ'ব। আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব, আৰু পৃথিৱীৰ ধূলিত খোৱা আটাই লোকে সাৰ পাব। কেতবিলাকে
অনন্ত জীৱন আৰু কেতবিলাকে অনন্ত লাজ আৰু ঘীনৰ নিমিত্তে সাৰ পাব। যিবিলাকে জ্ঞানী তেওঁবিলাকে আকাশৰ দীপ্তিৰ নিচিনাকৈ আৰু যিবিলাকে অনেকক ধাৰ্মিক কৰে তেওঁবিলাকে তৰাবোৰৰ নিচিনাকৈ চিৰকাল জিলিকি থাকিব। প্ৰিয় বন্ধুসকল, এতিয়াও আপোনালোকক কওঁ, ঈশ্বৰৰ ওচৰলৈ আহক। আমি জীয়াই থকা সময়তে ঈশ্বৰৰ পথত চলিবলৈ চেষ্টা কৰোঁ হওক। ঈশ্বৰ যেন আপোনাৰ প্ৰতি সদয় হয় তাৰ বাবে প্ৰাৰ্থনা কৰক। ধন্য সেইসকল যিসকলে সেই সময়লৈকে সহন কৰি ধৈৰ্য সহকাৰে বিশ্বাসী হৈ প্ৰভুৰ অহালৈ বাট চাই থাকে।